যিজনে তোমাৰ সকলো কথা চকুমুদি বিশ্বাস কৰে তেনে লোকৰ লগত কদাপি মিছা কথা নকবা। অসহায় মানুহক দেখি তোমাৰ বুকুৰ মাজত যদি কষ্টৰ অনুভূতি জাগ্ৰত হোৱা নাই তেন্তে জানিবা এতিয়াও তোমাৰ মাজত মানৱতাৰ বীজ অংকুৰিত হোৱা নাই। নিজৰ যোগ্যতা তেতিয়া ওলাই পৰে যেতিয়া তেওঁ তাৰ পৰা প্ৰতাৰিত হয় য'ত জীৱনৰ আটাইতকৈ বেছি বিশ্বাসী মানুহ আছিল। যদি দূৰত্বই কোনো প্ৰভাৱ বিস্তাৰ নকৰে তেতিয়া বুজি ল'বা তুমি ওচৰতে আছা। মমবাতিয়ে শেষত গম পায় যি সূতাডালক বুকুৰ মাজত সাৱটি ৰাখিছিল সেই সূতাই আজি পুৰি নিশেষ কৰিলে। অকলশৰীয়া মানুহ অহংকাৰী নহয়, বৰং সকলো কামতে তেওঁ অকলেই যথেষ্ট। কাৰোবাক ভাল পোৱাটো ডাঙৰ কথা নহয়, কিন্তু কাৰোবাক ভাল পাই থকাটোহে ডাঙৰ কথা। জীৱনটোক সফল বনাবলৈ কথাৰ প্ৰয়োজন নাই, অজাগৰি নিশাইহে জীৱন সফল কৰে। আজব পৃথিৱী। সুখী হ'বৰ বাবে সকলোৱে দুখী হৈ জীৱন কটায়। কথা শুনা মানুহ বহু পোৱা যায়, কিন্তু কথা বুজি পোৱা মানুহ বিচাৰি পোৱা নাযায়। যি নিজকে চতুৰ সজাই আনৰ হৃদয় আৰু আৱেগক লৈ খেলা কৰে এদিন তেওঁ নিজেই খেলনা হৈ পৰে। জীৱনটো সুখৰে উপচাই পেলাবলৈ অনৰ্থক চিন্তাৰ পৰা বহু দূৰত থকা উচিত। হে জীৱন, যদি তই জীৱনটো দুখেৰে উপচাই পেলাবলৈ প্ৰতিজ্ঞা কৰিছ তেন্তে জানি ল মই হাৰ মানিবলৈ জীয়াই থকা নাই। যদি জীৱনৰ পৰা ভয় নষ্ট কৰিব নোৱাৰি তেন্তে ভয়ে জীৱনটোৱে নষ্ট কৰে। এয়াই জীৱন বন্ধু। কাৰোবাৰ ঘৰলৈ আহিছে BMW গাড়ী, কাৰোবাৰ ঘৰলৈ আহিছে ফটা শাৰী। যি লোকে সম্পৰ্ক ৰক্ষাৰ বাবে মূৰ নত কৰি দুহাত আগুৱাই দিয়ে তেওঁলোকেহে সঁচা অৰ্থত সম্পৰ্ক ৰক্ষা কৰে। সফলতাই আপোনাৰ পৰা 5টা বস্তু বিচাৰে: পৰিশ্ৰম, ত্যাগ, সংঘৰ্ষ, ধৈৰ্য আৰু নিজৰ প্ৰতি বিশ্বাস। ধৈৰ্য ইমান ৰখা যে বলিয়াৰ দৰে ভাল পোৱা যেন নহয়। বিধাতা প্ৰিয়তম হৈ যাওক, কিন্তু প্ৰিয়তমা যেন বিধতা হৈ নাযায়। আজি পৰিশ্ৰম ইমান কৰা যেন কাইলৈ ক'ব নালাগে যদি মই আৰু অলপ পৰিশ্ৰম কৰিলোহেঁতেন। বিশ্বাস এজনে ভাঙে, কিন্তু ঘৃণা সকলোৰে প্ৰতি জাগে। কিছুমান মানুহ ইমান বিষাক্ত যে তেওঁ মুখ মেলাৰ আগতে বুজা যায় তেওঁ কিমান ফণীধৰ। ইচ্ছাশক্তি আৰু আত্মবিশ্বাস থকা লোকে সফলতা পাবলৈ বেছি অপেক্ষা কৰিব নালাগে। চিধা মানুহক কেতিয়াও প্ৰতাৰণা কৰিব নালাগে, কাৰণ প্ৰতাৰণাৰ প্ৰত্যুত্তৰ ঈশ্বৰে বেকাকৈ দিয়ে। ইমান চিধা হৈ নাথাকিবা, কাৰণ চিধা গছজোপা সকলোতকৈ আগতে কাটে। ৰাস্তাৰ পাৰত থকা মিঠা আমজোপালৈ সকলোৱে শিলগুটি মাৰে। চতুৰতা বা বুদ্ধিদীপ্ততা সকলোৰে মাজত আছে, কিন্তু সাহস সকলোৰে নাথাকে। সাহস থকা লোকেহে অসাধ্যক সাধ্য কৰে। স্বৰ্গৰ প্ৰজা হৈ থকাতকৈ নৰকৰ প্ৰজাপতি হৈ থকাও বেছি সন্মানজনক। জীৱনত যদি কিছু নতুনত্ব বিচৰা তেন্তে জীৱনৰ পৰা পুৰণি কথা আঁতৰাব লাগিব। গছ আৰু মাৰ আচল দূৰৰে পৰা চাহ পোৱা যায়। নিজকে আটাইতকৈ সৰু জ্ঞান কৰাটো আত্মঘাতী সিদ্ধান্তৰ দৰে। বিনা স্বাৰ্থত এটোপাল পানীও কোনেও নিদিয়ে তেন্তে সন্মান দিব কেনেকৈ? নিজৰ সন্মান নিজে প্ৰস্তুত কৰি ল'ব লাগিব। মোৰ ইমান নত কৰি কথা নক'বা যে কিছুমানে পিঠিকে পাওদানি বুলি ভাবি ল'ব। বেয়া সময়ত লগত থকা বন্ধু আঙুলিৰ মূৰত গণিব পাৰি, আৰু ভাল দিনত বন্ধুৰ সংখ্যা গণিব নোৱাৰি। যদি কোনোবাই প্ৰশ্ন কৰে জীৱনত কি কৰিছে, সঁচা উত্তৰ দিবা কি কৰিছোঁ নেজানো, কিন্তু কাকো প্ৰতাৰণা কৰা নাই। আজিৰ দিনত কোনে যদি খন্তেক সুখ দিয়ে মনত চিন্তা হয় বিনিময়ত বা আকৌ কি পৰিশোধ কৰিব লাগে। সৰু সৰু ভুলৰ পৰা বিৰত থাকিবা, কাৰণ মানুহে পাহাৰৰ লগত খুন্দা নাখায়, খুন্দা খায় সৰু সৰু শিলগুটিৰ লগত।
অহংকাৰী মানুহে নিজৰ ভুল দেখা নাপায় আৰু আনৰ ভাল সহ্য কৰিব নোৱাৰে। জীৱনত সফল হ'ব বিচাৰিলে 5টা কথা জীৱনৰ পৰা বাহিৰ কৰি দিব লাগে। সেয়া হ'ল মোৰ দ্বাৰা নহ'ব, মানুহে কি ক'ব, মোৰ ইচ্ছা নাই, মোৰ ভাগ্য বেয়া, মোৰ হাতত সময় নাই। জীৱনত বাৰে বাৰে ৰাস্তা সলনি কৰাতকৈ নিজৰ ৰাস্তা নিজে নিৰ্মাণ কৰা উচিত। তো ফ্ৰেণ্ডছ, ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ' এটা বনাওঁতে যথেষ্ট কষ্ট হয়, গতিকে আপোনালোকৰ পৰা সুপৰামৰ্শ তথা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।